হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল, মই আশা কৰিছোঁ। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰণৱ ডেকা অসমীয়া 2.0 লৈ। আজি হৈছে 14 জানুৱাৰী, আমাৰ বাপতিৰ সাহতীৰ ভোগালী বিহুটো আহি পালে। আজি হৈছে উৰুকা, ত' সেইবাবে ভাবিলোঁ আজি অকণমান ভিডিঅ' এটাই বনাই দিওঁ, আপোনালোকৰ মাজলৈ আহোঁ অকণমান। চ' আমি ভেলাঘৰ বনাইছিলোঁ, সেইটো লাষ্ট ভিডিঅ'টো মই দিছোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে চাব মোৰ চেনেলত গৈ কেনে। আজি অকণমান ওলাই গৈছিলোঁ বজাৰ পাতি কৰিবলৈ। যাওঁতে আপোনাৰ উৰুকা ধামাকা কৰে নহয়, টিকট কাটিব লাগে লটাৰী, তাৰে কাটিলোঁ। অকণমান দেখাওঁ আপোনালোকক, চাই লওক কি কাটিলোঁ, কেনেকুৱা কাটিলোঁ। এয়া হৈছে লটাৰী টিকট দুখন বৰ্তমান আমি ওলাই যাওঁতে দুখন কাটিলোঁ। ইয়াতে 10 টকাকৈ লৈছে দুখন। ঘৰত ৰাতিপুৱাই কাটিলোঁ, আমি দুখন বহি কাটিলোঁ, বহি ল'লোঁ 100 টকাকৈ কাটিলোঁ। এতিয়া ইয়াতে আছে, প্ৰথমটো আছে আপোনাৰ তেজাল পঠা এটা আছে, দ্বিতীয়টো আছে লোকেল মুৰ্গী এটা, হাঁহ, ৰৌ মাছ 3 কিলো, ব্ৰইলাৰ কণী। চ' এইখিনি দেখালোঁ আৰু ঘৰত যাই কিনে দেখাই আছোঁ বাৰু যিখিনি আমি বহি কাটিলোঁ। চ' আজিতো উৰুকাই হ'ল, আজিতো বাৰু খানাই চলিব। আপোনালোকৰ ঘৰত কি আজি আয়োজন হ'ব এইবিলাক কমেণ্টত ক'ব। আমাৰ ঘৰতো কি হয় মই দেখাবলৈ চেষ্টা কৰিম বাৰু। কালি ৰাতিপুৱা উঠি কেনে মেজিটো জ্বলাব লাগিব। আজি গোটেইখিনি দেখাম কি হয় খানা, কি আছে আইটেম, সকলোৱে চাই থাকক। চ' এতিয়া আমি আহি পালোঁ ঘৰত। চ' মই কৈছিলোঁ নহয় বহি দেখাম বুলি, এইখন পূৰা বহি কাটিলোঁ। ইয়াতে কি আছে মই দেখাই আছোঁ। ইয়াতে আছে আপোনাৰ একে প্ৰায় তেজাল পঠা এটা আছে, 2 নম্বৰ ভকুৱা মাছ এটা, হাঁহ এটা, কুকুৰা এটা, কণী, তাৰপিছত মাহৰ দালি, জহা চাউল, গুড়া, বৰা চাউল, নাৰিকল, আকৰ্ষণীয় পুৰস্কাৰ আইকন এটাও আছে ইয়াতে। আইকন মানে মদ গলু, এইটো আমাৰ গলু ভাই। গলু নমস্কাৰ ক, নমস্কাৰ ক, মোবাইলত নমস্কাৰ দি হেল্ল' ক দাদাৰ চেনেলটো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ভাল লাগিলে কমেণ্ট কৰিব। তই কি খাই আছা? চিংগাম। মনে বাই বাই। লগ পাই আছো ৰাতি। আজি কি খাবি আজি? মাছ মাংস নাখাওঁ, চিংগিবা খাবি তই? গাইজ লগ পাই আছো ৰাতি। আজি কি হয় খানা পিনা সকলো দেখাম। মোৰ সৈতে চাই থাকক ভিডিঅ'টো। বাকী বাবু কি খবৰ? হেপী বিহু বাবু। গলো কচোন হেপী বিহু ক। বাই বাই। এতিয়া বজাৰ পাতি কৰিলোঁ, মাংস কিনি ল'লোঁ, ব্ৰইলাৰ ল'লোঁ, পঠা ল'লোঁ, লৈ কিনে এতিয়া গৈ আছোঁ ঘৰলৈ। তাৰপিছত ঘৰত যাই কিনে দেখুওৱা নহ'ল আৰু কিনি আজি দাম বহুত বাঢ়িছে। আজি ঘৰত যায় আৰু বনাব আৰু ভিডিঅ' আছে, ভিডিঅ' বনাই চাওঁ। এতিয়া বাকীখিনি দেখা আছোঁ ৰাতিলৈ, অপেক্ষা কৰক। ৰাতিপুৱা আৰু উঠি কিনে বেটেৰী জ্বলাব আছে, চ' অপেক্ষা কৰক, চাই থাকক মোৰ সৈতে। লেটছ এনজয়। আমি যে লটাৰী টিকট কাটিছিলোঁ দেখাইছিলোঁ, তাৰে খেলা চলি আছে এতিয়া বৰ্তমান। চাওঁ কি হয়, পাওঁ নে নাপাওঁ। চ' গাইজ মানে লটাৰীৰ পৰা আহিলোঁ, মিঠামুখ যোনটো লটাৰী আছে তাৰ পৰা আহিলোঁ। ইমান মানুহ যে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে অকণমান চাই কিনে গুচি আহিলোঁ। একো নাপালোঁ। ইমান প্ৰায় 300 টকা মানৰ লটাৰী কাটিছিলোঁ, একো নাপালোঁ। এয়া চব ব্লেংক। এইটো 3909 আছিলে মোৰ নাম্বাৰ, কিন্তু মাৰিলে 3910 একৰ কাৰণে নাপালোঁ। কাম নাই আৰু খালি চোৱাহা পইচা পানী গ'ল। যি নহওক কিবা কাটিছিলোঁ আৰু অকণমান এণ্টাৰটেইনমেণ্ট হ'ব বুলি, কিবা এটা পাম বুলি কিনে আশাত কাটিছিলোঁ। চ' কপালত নাই, নাপালোঁ। যি নহওক এটাতো কিবা এটা হ'ল। চ' লগ পাই আছোঁ সোনকালে। এতিয়া ৰাতি হ'ল, মাছ মাংসখিনি আনিলোঁ, এতিয়া বনাব ধৰিছে। চ' এতিয়া চাওঁ, ছাগলী আনিলোঁ, পোলাও বনাব চাগে এতিয়া কি বনাই মানে গোটেইখিনি আপোনালোকক দেখাম, কেনেকৈ কি হয় গোটেইখিনি দেখাম। আপোনালোকৰ কেনেকুৱা চলিছে আয়োজন কমেণ্ট কৰিব কমেণ্ট বক্সত, চাই থাকক।
এই আমাৰ উৰুকা চলি আছে বৰ্তমান আমি ভজা মাংস খালোঁ বাকী এয়া জুই পুৰা একদম জুই জ্বলি আছে ইয়াতে আমি ইয়াতে কৰি আছো আমাৰ উৎপল ব্যস্ত উৎপল কি কৰি আছ তই টঙালি ওলাই আছে মানে কালি ৰাতিপুৱাই মানে তামোল নাৰিকল এইবোৰ বান্ধিব লাগে নহয় লাগু লাগ দিব লাগে এইবিলাক টঙাল বান্ধিব লাগে ত' এয়া পৰম্পৰাৰ কাৰণে ই কৰি আছে ৰাতিপুৱা দেখা হ'ব কি কেনেকৈ কৰে সেইবোৰ চাই থাকক এনজয় চলি আছে ভজা মাংস খালোঁ আৰু বাকী আহি আছে এতিয়া অকণমান পিছত পেহিতেত যাম মাহিতেত যাম চাই থাকক দেখা হ'ব চাই চিন্ময় কি খবৰ হেপী বিহু টঙালি এইয়া এইগিলা এটা হৈছে আমাৰ আধুনিক পৰম্পৰাগত এটা মানে কি আৰু পৰম্পৰা এটা আপোনালোকে এইবোৰ কৰেনে নাই এইবোৰ পৰম্পৰা জীয়াই ৰাখিছেনে নাই আপোনালোকে ঘৰত এইবোৰ কৰেনে কমেণ্ট কৰিবচোন আমাৰো মানে আগতে এনেকৈ কৰা নাছিলে এইবাৰ উৎপলে কৰিলে গাঁৱৰ ফালে কৰে বাৰু কিন্তু গুৱাহাটী ফালে ইমান এইবোৰ নাই আৰু চাই থাকক কি হয় গোটেইখিনি দেখাম পল্লৱ পল্লৱী হেপী বিহু হেপী বিহু দাদা হেপী বিহু পল্লৱী এ কলা মেৰা চৰ খাবি বঢ়িয়া এইগিলা হৈছে যুদ্ধ এতিয়া আমি আছো পেহীৰ ঘৰত চিন্ময়হঁতৰ ঘৰত পুৰা দেখিব পাইছো পুৰা জুইয়ে জুই দপদপীয়া জুই কমিয়ে গেল এতিয়া কমিলে বোলে জুই আমাৰ কেৰাহীত ছাগলী মাংস বনি আছে আৰু বাইদেউ বনাই আছে ইফালে আমি আমাৰ কামত লাগি আছো মানে জুই পোৱা কামত পুৰা ঠাণ্ডা ঠাণ্ডা জুই পোৱা আছো আমি বাকী ইফালে বনাই আছো চ' গাইজ ফাইনেলি মানে আমাৰ বিৰিয়ানী হৈ গ'ল এয়া বিৰিয়ানী চালাড চিকেন ছাগলী মাংস আছে যি মই নাখাওঁ আমাৰ উৎপল ভাইজান লাগি গ'ল উৎপল খাইছ কেনে হৈছে টেষ্টি আমি এতিয়া খাওঁ আৰু এয়া জুই পাই আছো আৰু জুইৰ ঘৰত ভাত খাই আছো বিৰিয়ানী চব খাই দিওঁ খাই লৈ আৰু জুই পুৱাই থাকোঁ যেতিয়ালৈ টোপনি নালাগে টোপনি লাগিলে শুই যাম পুৱা উঠি আৰু কাম আছে মানে মেজি জ্বলাব আছে কিবা কিবি আছে দেখাম ত' এতিয়া পটাপট খাই লওঁ নে কি কয় গাইজ চ' এয়া এতিয়া ভাত ল'লোঁ ভাতটো আছে আমাৰ এইটো মটন ল'লোঁ মই মটন যিহেতু নাখাওঁ তাৰে আলু ল'লোঁ জোল ল'লোঁ মটন লোৱা নাই বাকী আমাৰ উৎপল ভাইজান লাগি আছে উৎপল মাৰি আছে না টেষ্টি হৈছে না গুড মৰ্ণিং ফ্ৰেণ্ডছ 4টা বজাত উঠি তামোল বান্ধা কথা আছিলে টঙালি কিন্তু সাৰ নাপালোঁ ভাইজান দি বান্ধ তামোল কাটি কো লাগ বুলি কো দেখা নাই ভাঙিয়ে গেল লাগলে কিন্তু কম ভাঙা বনাইছে কোনে টঙাল সেইটোৱে চাব লাগিব না এইগিলা হৈছে আমাৰ আগৰ দিনৰ পৰম্পৰা সেইবোৰ জীয়াই ৰাখিব লাগে আৰু তামোল লাগ 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 এক টক দুই টক তিন টক চার টক পাঁচ টক লাগি লাগ হয় 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 নালে এই না তামোল কথা গাছি না দে কো কমকা গাছি কিনে লব লাগবো দে তামোল লাগ 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 এক টক দুই টক তিন টক চার টক পাঁচ টক লাগি লাগ এইটো কি আৰু ঐ দে তামোল লাগ 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 এক টক দুই টক তিন টক চার টক পাঁচ টক লাগি লাগ কলা কুকুর
তামোল বহুত আছে তোৰ বান্ধবা কাৰণে টঙাল নাই সেইটো হ'ব লাগে এতিয়া গা ধুব লাগিব তাৰ বাবে গৰম পানী হৈ আছে ভেলাঘৰ যাব লাগিল এয়া গৰম পানী এতিয়া মুখ চুখ এতিয়া অকণমান পিছত লগ পাই আছো গাটো ধুই লওঁ তাৰপিছত ভেলাঘৰ জ্বলাব যাওঁ জলচোন মাৰা নহয় পূজা আগত এতিয়া আমি অগ্নি দেৱতাক সাক্ষী কৰি মেজি জ্বলাবলৈ ওলাইছো সকলোৱে মিলি কেনে দিয়া ইয়াতে জ্বলোৱা জ্বলোৱা অলপ লাগলি হ'ল দা ভেলাঘৰক চিন্তি জলদি যাও হাৰিবলো ভেলাঘৰক চিন্তি হাৰিবলো কিন্তু ভাল বুঝলে কিছু সব পড়ি পড়ি গেল ভাল খাই নাকি বোমকেইটাত দিবি না আর কোনবা আমার যা তুমি দিতে তুমি দি দি দাদা দিয়ে ওসরে দিয়ে দাও না এতিয়া মেজিৰ তলত মানে সকলোৱে চাহ খাই আছো লাল চাহ লগতে পিঠা পনা আছে সকলো ক্লাস আন্টি ঠেত আহিছো মানে বিহু খাবলৈ জলপান দিছে আমাক জলপানৰ বাতি খাবি ৰ পিঠা দৈ এইটোৱেতো জলপান খাৰ। খাব নিদিব আৰু এনে ককেইটাই পুৰা খাই দিছে দৈ চিৰা শেষ কৰি দিছে এটা গাখীৰো নাই এটা দৈ চিৰাও নাই মোৰ আছে সেয়া মোৰ এই চবে ইয়াৰ নামটো কৈ দিছো তো ফাইনেলি মানে মেজি জ্বলাই পিঠা পনা খাই চাহ পানী খাই ললো চ' সকলো দেখালো আপোনাক উৰুকাৰ পৰা মেজি জ্বলোৱালৈ সকলোখিনি দেখাবলৈ চেষ্টা কৰিলো যিখিনি পাৰিলো তো আজিৰ ভিডিঅ'টো মানে এইখিনিলৈ আছিলে চ' যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগৰ ভিডিঅ'বোৰ পাই থাকে নতুন ভিডিঅ'বোৰ পাই থাকে চ' লগ পাই আছো অতি সোনকালে নতুন এখন ঠাইত নতুন এটা ভিডিঅ'ৰ সৈতে চ' আজিলৈ এইখিনি আছিলে বিদায় ললো আজি বাই বাই